বিৰুদ্ধে মানে কি 2021 এখন চৰকাৰ উফৰোৱা হ'ব স্পষ্ট কথা ৰাইজে কৈছে উফৰাবলৈ উফৰোৱা হ'ব এইটোৱে কথা শেহতীয়াকৈ লুৰিণজ্যোতি গগৈ আৰু শংকৰ মাজত যি এটা বিতৰ্ক চলি আছে সেই নহয় মই এটা কথা কৈছোঁ শংকৰদেৱ সংঘই আমি বিতৰ্কটো দেখিছোঁ এই পতঞ্জলি যে এজন সতীনাথ বাৰাল বুলি শংকৰদেৱৰ কথা যে এজনে খুব বেয়াকৈ কৈছিলে নিকৃষ্টকৈ যে কৈছিলে তেতিয়া শংকৰদেৱ সংঘ ক'ত আছিলে আৰু সেই তেওঁ যেতিয়া সতীনাথ বাৰালে বেয়াকৈ কৈছিলে তেতিয়া আমি গোটেই অসমত হেৰি বন্ধ কৰি দিছিলোঁ পতঞ্জলিৰ হেৰি সকলো দোকান বন্ধ কৰি দিছিলোঁ আমাৰ চিফ ছেক্ৰেটাৰীলে বাবা ৰামদেৱে ফোন কৰিছিলে কিন্তু তেতিয়াও নহ'লে আমি তাক গ্ৰেপ্তাৰ কৰাৰ পিছতহে আমি খুলিব দিছোঁ প্ৰতিবাদ কৰিলে তেতিয়া বাবা ৰামদেৱৰ বোলে 500 কোটি টকা লোকচান হৈছিলে প্ৰতিবাদ কৰিলে এনেকৈ কৰিব লাগে আৰু শংকৰদেৱক অপমান কৰিব তেতিয়া কেলে বহি আছিলে আমিতো বহি থকা নাছিলোঁ শংকৰদেৱক অপমান কৰোঁতে শংকৰদেৱ সংঘই কিবা প্ৰেছ মিট দিব পাৰে কিবা দিব পাৰে কিন্তু প্ৰতিবাদী একো সত্তা তেওঁলোকৰ দেখা নাছিল কা বিৰোধী আন্দোলন লাহে লাহে স্থিমিত হৈ আছে নাই কা বিৰোধী আন্দোলন ক'ত স্থিমিত হৈছে আজি আপোনালোকে দেখিছে কিমান মানুহ ওলাই আহিছে আজি সকলো মানে জেগাতে হৈ আছে মই এইকেইদিন উজনি অসমত আছিলোঁ প্ৰত্যেক মিটিঙতে সহস্ৰাধিক মানুহ হৈছে আৰু কা বিৰোধী আন্দোলন হৈ আছে হৈ থাকিব কাৰণ মানুহে গম পালে এখন চৰকাৰে জাতি মাটি ভেটি সংস্কৃতি শেষ কৰিব সেইকাৰণে এক নতুন আঞ্চলিক শক্তি উদয় কৰি পেলাই এখন চৰকাৰক বিদায় দিব লাগিব কালি পীযুষ হাজৰিকাই কৈছে আন্দোলন লাহে লাহে স্থিমিত হৈছে বুলি নাই হোৱা ক'ব পাৰে তেওঁলোকৰ বিজেপি মানুহৰ মন্তব্যৰ লগত আমাৰ মন্তব্য পাৰ্থক্য আছে আৰু কংগ্ৰেছে স্থিতি স্পষ্ট কৰক সুস্মিতা দেৱ বৰবৰুৱা আৰু ৰিপুণ বৰাই এইবিলাক নাটক কৰিবলৈ এৰক আৰু নাটক কৰিলে কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন হ'ব জাতিক যোনেই ভাবুকি দিব তাৰ বিৰুদ্ধে আন্দোলন হ'ব আৰু সুস্মিতা দেৱক অতি শীঘ্ৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক